সকলোকে স্বাগতম জনাই আজি মই আপোনালোকৰ আগলৈ এটা নতুন ৰেচিপি লৈ আহিছো। ৰেচিপিটো হৈছে পানী পুৰি। পানী পুৰি খাই নিশ্চয় সকলোৱে ভাল পায়। আমিও পানী পুৰি খাই খুব ভাল পাওঁ। মইনো কেনেকৈ পানী পুৰি বনাওঁ আপোনালোকক আজি তাকেই দেখুৱাবলৈ লৈছোঁ। গতিকে বেছি সময় নষ্ট নকৰি আগবাঢ়ো। ভিডিঅ'টো আপোনালোকে নিশ্চয় আৰম্ভণিৰ পৰা শেষলৈকে চাব। পানী পুৰি বনাবৰ কাৰণে আমাক কি বস্তুৰ প্ৰয়োজন হয় মই প্ৰথমতে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া চাওক, একাপ লৈছোঁ মই চুজি। তাৰ লগত চুজিৰ লগত মিহলাই ল'বৰ কাৰণে এয়া লৈছোঁ আটা 5 চামুচ। এই চামুচখনেৰে 5 চামুচ আটা লৈছোঁ। ইয়াৰ লগত নিমখ আৰু অকণমান বেকিং চ'ডা দিম আৰু তেল 2 চামুচ লৈছোঁ। তাৰপিছত এই পানী পুৰি বনোৱাৰ পিছত তাৰ মাজত দিবৰ কাৰণে এয়া আলু লৈছোঁ, বইল কৰি থৈছোঁ। তাৰপিছত তেতেলীৰ পানী বনাব লাগিব। তেতেলীখিনি পানীত তিয়াই থৈ দিছোঁ। আকৌ এটা ধনিয়াৰ চাটনি বনাব লাগিব। ধনিয়া আৰু পানী আমি তেনেকৈ বনাই ল'ম। চাটনি বনাই পিঁয়াজ, আদা, জলকীয়া এইবিলাক দি পেলাই এটা চাটনি বনাই ল'ম। এইখিনি বস্তু হ'লে আমি পানী পুৰি ধুনীয়াকৈ বনাব পাৰোঁ। ঠিক আছে, এতিয়া প্ৰথমতে এই বাউলটোত একাপ চুজি লৈ ল'লোঁ। তাৰপাছত এয়া আটা 5 চামুচ, 5 চামুচ মই লিখি 5 চামুচ দিছোঁ। তাৰপিছত নিমখ অকণমান দিব লাগিব। এয়া নিমখ দিছোঁ, আপোনালোকে আন্দাজমতে নিমখটো দি ল'ব। আৰু অকণমান এয়া চাব, বেকিং চ'ডা তেনেই অকণমান দিব, বেছিকৈ নিদিব। এয়া দি দিছোঁ। তাৰপিছত ধুনীয়াকৈ আপোনালোকে মিক্স কৰি ল'ব লাগিব। খুব ভাল ধৰণে মিক্স কৰিব। মিক্স কৰাৰ পিছত তেল 2 চামুচ দি দিছোঁ। তেল বহুত বেছি নিদিব আৰু তেল নিদিয়াকৈ বনালেও হ'ব। মই অকণমান দি দিছোঁ। এনেধৰণে তেলখিনিও ভাল ধৰণে ইয়াত মিক্স কৰি ল'ব। এয়া মিক্স কৰা হৈ গ'ল। তাৰপিছত লাহে লাহে পানী দিব লাগিব। আপোনালোকে এয়া চাওক, আমাৰ ডো ৰেডি হৈ গ'ল। এয়া হাতেৰে আঙুলিয়েৰে আপোনালোকে চাব দি এনেকৈ কোমল হৈ আছে। বেছি কিন্তু টান কৰিব নালাগে দেই। টান কৰিলে যেতিয়া বেলিব আপোনালোকে, বেলিলে কি হৈ যাব, ফাটি যাব। এই পানী দিওঁতে সদায় আপোনালোকে সাৱধানে থাকিব। মানে চুজিত আমাৰ পানী বহুত খায়, গতিকে লাহে লাহে সাৱধানে পানীখিনি দি ধুনীয়াকৈ বনাই ল'ব, ধুনীয়াকৈ মঠি ল'ব ধুনীয়াকৈ। তাৰপিছত আমি কি কৰিব লাগিব, এই ডোটো হৈ যোৱাৰ পাছত তিতা পাতলা কাপোৰ এখন আপোনালোকে ইয়াৰ ওপৰত দি থৈ দিব। কিয় দি থ'ব, যে চুজিটো আমাৰ যে মুকলিকৈ যদি আমি থৈ দিওঁ, হাৱা সোমাই পেলাই টান হৈ যাব। সেইকাৰণে ইয়াৰ ওপৰত তিতা কাপোৰ এখন, তিতা মানে একেবাৰে তিতা নহয়, অকণমান চেপি ল'ব। তাৰ ওপৰত 15 মিনিট সময় এনেধৰণে দি থ'ব। এয়া চাওক, ধনিয়া পিচি পেলাই তাৰ পানীটো কৰি ল'লোঁ। ধনিয়াখিনি পিচিলোঁ মিক্সিত দি, তাৰপিছত চেকনিত চেকি দিলোঁ। সেইখিনি আপোনালোকক আৰু ভিডিঅ' কৰি দেখুৱাবলৈ নহ'লে। আৰু ইয়াত কি দিছোঁ মই, এয়া ক'লা নিমখ আছে অলপমান হাফ, আৰু জালজিৰা পাউডাৰ হাফ দিছোঁ দেই। একেলগে মিক্স কৰি পেলালোঁ। আৰু অকণমান ক'লা নিমখ মই দি দিছোঁ। তাৰপিছত এয়া ভাজি থোৱা জিৰাৰ গুড়ি, টেষ্টটো বঢ়িয়া হয়। এইখিনি দি ভালকৈ লৰাই দিছোঁ। আৰু কি হয়, আজি আচলতে জলকীয়া গুড়ি নাই, আপোনালোকে জলকীয়া গুড়িও দিব পাৰে, জালুকৰ গুড়ি যদি কাৰোবাৰ পচন্দ হয় দিব পাৰে। এয়া চাওক, একদম ধুনীয়া সেউজীয়া ৰঙৰ একেবাৰে পানী হৈ আহিছে। ইমান টেষ্টি হয় এইটো খাবলৈ। ঠিক আছে, আকৌ এয়া হৈছে তেতেলীৰ পানী। তেতেলীখিনি আপোনালোকে দেখিছিলেই, পানীত তিয়াই থৈছিলোঁ। তাৰ পৰা জুচটো উলিয়াই পেলাই তাতো কি কৰিছোঁ, এয়া ক'লা নিমখ দিছোঁ,
একেখিনি মছলাই দিছোঁ জাল জিৰা পাউডাৰ অকণমান দিছোঁ আৰু জিৰাৰ পাউডাৰ অকণমান দি দিছোঁ তাৰপিছত আপোনালোকে ধুনীয়াকৈ মিক্স কৰি দিব ইয়াত জলকীয়াৰ গুড়ি জালুকৰ গুড়ি আপোনালোকৰ টেষ্ট অনুযায়ী দিব পাৰে এয়া হ'ল পানীখিনি আমাৰ তৈয়াৰ হৈ গ'ল তাৰপিছত এয়া আলু পিটিকা আলুখিনি প্ৰথমতে আপোনালোকে জানে আৰু সকলোৱে কোৱাৰ কোনো প্ৰয়োজন নাই বাৰু আলুখিনি ভালধৰণে সিজাই ল'ব সিজাই বাকলি গুচাই ধুনীয়াকৈ পিটিকা কৰি ল'ব তাত কি কি দিছোঁ মই ধনিয়াৰ গুড়ি দিছোঁ অকণমান জিৰাৰ গুড়ি অকণমান দিছোঁ ক'লা নিমখ আৰু দিছোঁ চাট মছলা অকণমান আৰু জলকীয়াৰ গুড়িও অকণমান লগতে দিছোঁ আৰু গ্ৰীণ জলকীয়া অকণমান কাটি দি দিছোঁ এয়া ধুনীয়াকৈ আৰু লগত পিঁয়াজ দিছোঁ পিঁয়াজটো অপশ্যনেল কিছুমানে পিঁয়াজ দিলে বৰ ভাল নাপায় মই কিন্তু ইয়াত সৰু সৰুকৈ পিঁয়াজ কাটি দি দিছোঁ এইখিনি আমাৰ আলু পিটিকা ৰেডি হৈ গ'ল এতিয়া এইখিনি সকলো পানী পুৰিৰ কাৰণে ৰেডি হৈ গ'ল এতিয়া সেই ডোটো যে মই ৰেডি কৰি থৈছিলোঁ 15 মিনিট হৈ গ'ল অলৰেডি তাৰপিছত এতিয়া বেলি ধুনীয়াকৈ কেনেকৈ মানে বেলিব লাগে তাৰো এটা নিয়ম আছে বেছি পাতলাও কৰিব নালাগে বেছি ডাঠো কৰিব নালাগে আৰু সেই প্ৰচেছটো মই এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ এয়া চাওক এনেধৰণে আপোনালোকে বেলি ল'ব ডাঙৰকৈ তাৰপিছত এইটো গিলাচ এনেধৰণে সৰুকৈ কাটি ল'ব দেখিছে ইমান ধুনীয়াকৈ ৰাই আহিছে গিলাচটো দিওঁতে কিন্তু অকণমান জোৰ দিব লাগিব দেই আলাসতে দিলে বস্তুটো ওলাই নাহিব ইয়াত দেখিছে ঘূৰণীয়া হৈ ধুনীয়াকৈ ওলাই আহিছে এনেধৰণে গোটেইখিনি আপোনালোকে বেলি ল'ব বেলি লৈ ঘূৰণীয়া কৰি ল'ব নতুবা লুচি বেলাৰ দৰে সৰু সৰুকৈ বল কৰি বেলিলেও হয় এইটো প্ৰচেছ কৰিলে বেছি সুবিধা হ'ব আৰু আপোনালোকৰ ঠিক আছে এনেধৰণে আপোনালোকে গোটেইখিনি পানী পুৰি বেলি প্ৰথমতে লৈ ল'ব আৰু লোৱাৰ পিছত কি কৰিব লাগিব এনেধৰণে এখন প্লেটত থৈ ল'ব প্লেটত থৈ গোটেইখিনি বেলিবলৈ যদি ইচ্ছা কৰে একেলগে তেতিয়া এনেকৈ প্লেটত থৈ তাৰ ওপৰত সেই অকণমান তিতা কাপোৰখন মেলি থৈ দিব একেবাৰে শেষত গোটেইখিনি একেলগে ভাজিব নহ'লে কি হ'ব এই পানী পুৰিটো মানে হেৰি হৈ যায় ওপৰলৈ উঠি নাহে ধুনীয়াকৈ কেতিয়াও মানে ফুলি নাহে বস্তুটো সেইটো কাৰণে আপোনালোকে এইটো প্ৰচেছত কৰি চাবচোন দেই দি আপোনালোকক দেখুৱাইছোঁ এখন দি দিয়াৰ পিছত যেতিয়া ওপৰলৈ উঠি আহিব এনেধৰণে কৰি দিব দেখিছে কিমান ধুনীয়াকৈ ওপৰলৈ উঠি আহিছে আৰু এখন দি দিছোঁ আৰু গেছটো অকণমান তেলখিনি কিন্তু গৰম হৈ থাকিব লাগিব দেই ঠাণ্ডা হ'লে নুফুলে এনেকৈ 4খন মই দি দিলোঁ গোটেইকেইটা ধুনীয়াকৈ ফুলি আহিছে এতিয়া লুটিয়াই দিব সম্পূৰ্ণ ফুলাৰ পিছতহে লুটিয়াব কিন্তু দেই আগতীয়াকৈ যদি লুটিয়াই দিয়ে আপোনালোকে তেতিয়া আকৌ ফুলিবলৈ নাপাব এতিয়া ৰঙচুৱা হোৱালৈকে ধুনীয়াকৈ ভাজিব এয়া দেখিছে এইকেইটা প্ৰায় হৈ গৈছে চাগে এয়া হৈ গৈছে ইমান ধুনীয়া আমাৰ পানী পুৰি হৈ গৈছে আজি আপোনালোকেও এনেধৰণে বনাই খাই চাবচোন দোকানততো পায় সকলোবিলাক বস্তু নিজে বনাই খোৱা কথাটোৱে বেলেগ নহয় জানো ঠিক আছে এনেধৰণে গোটেইখিনি পানী পুৰি মই ভালধৰণে ভাজি ল'লোঁ এয়া চাওক আমাৰ পানী পুৰিখিনি ভজা হৈ গ'ল ধুনীয়াকৈ ফুলি আহিছে এনেধৰণে আপোনালোকে কৰিব এতিয়া ইয়াৰ পিছত আমি এয়া আঙুলিটো এনেকৈ দিলোঁ এনেকৈ ধুনীয়াকৈ মচমচীয়াকৈ ভাগি গৈছে দেখিছে নাই আপোনালোকে এতিয়া ইয়াৰ ভিতৰত আলুৰ পুৰ দিম তাৰপিছত এয়া আমি তেতেলীৰ মিঠা পানী কৰি থৈছোঁ অকণমান মিঠাও দি দিছোঁ আৰু লগতে
এয়া ধনিয়াৰ পানী, এয়া আপোনালোকক দেখুৱাইছোঁ আৰু সজাই। এয়া দেখিছে ইমান ধুনীয়াকৈ ভাগি গৈছে। ইয়াতে আলুখিনি ভৰাই দিলে এয়া সজাই এতিয়া আৰু আমি খোৱাহে কথা দেই।